নমস্কাৰ বন্ধুসকল, আপোনালোকক অসম ক্লাবৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাম মই ডিগবৈত মানে প্লাষ্টিক চাউলৰ আতংক। আপোনালোক প্ৰথমতে আমি দেখাব বিচাৰিছোঁ নৰ্মেল চাউল, যিটো আপোনালোকে সকলোৱে দেখে আৰু সকলোৱে খাইছে। এইটো হ'ল নৰ্মেল চাউলৰ ভাত, য'ত মানে আপুনি ইয়াক মানে অলপমান জোৰকৈ টিপিলে এইটো ভাঙি যাব। আমি এইটো ধৰি পিনি এইটো টাইট কৰা আছে, আৰু মই এতিয়া এইটো ভাতৰ এইটো লাডুটোক মই ভাইটি নাইৰাক মই এইটো ইয়াত পকাত মাৰিব ক'ম, আৰু এইটো নিশ্চয় ফুটিব, কাৰণ এইটো চাউল হয়, এইটো ভাত হৈ আছে, চাউলৰ পৰা ভাত বনোৱা হয়, এইটো নিশ্চয় ফুটিব সাধাৰণ চাউলৰ। তো গতিকে মই নাৰায়ণক এবাৰ পকাত জোৰছে মাৰিব অনুৰোধ কৰিছোঁ। এইটো ফাটে নাই, আমি এতিয়া পৰীক্ষা কৰি চাম। মাৰাচোন, এইটো চাওক, এইটো চাউলৰ ভাত আছিলে, এইটো সম্পূৰ্ণ ফুটি পিনে চাওক, ভাতটো গোটেই চাৰিওফালে একদম উৰি গুচি গ'ল। এতিয়া আপোনালোকক আমি দেখাম প্লাষ্টিক চাউল, যিটো আজি আমি গধূলি ইয়াতে ডিগবৈৰ পৰা আমি দোকানৰ পৰা আনি ভাত বনাওঁতে এটা প্লাষ্টিক চাউল পোৱা গ'ল। এইটো আপোনালোকে হয়তো বিশ্বাস নকৰিব, এইটো চাউলেই হয়। আপোনালোকে চাব পাৰিব, এটা মই আপোনালোকক এবাৰ এটা ওলাই দেখাইছোঁ। এইটো চাউলেই হয়, কিন্তু আচল কথা হ'ল এইটো আমি এটা ইয়াকো লাডু বনাইছোঁ এনেকৈ। এতিয়া যদি আপুনি এই লাডু ইয়াত মাৰে, এইটো নুফুটে, তাৰ সলনি আৰু ওপৰলৈ উঠি আহিব। গতিকে মই এইটো লাডুটোকো মই পকাত মাৰিবলৈ মই ভাইটিক মই অনুৰোধ জনাইছোঁ। তাৰ আগতে মই অলপমান চাফা জেগালৈ যাব বিচাৰিছোঁ। ইয়াতে মাৰাচোন, এইটো চাওক, আপোনালোকে দেখি পালে বলটো ওপৰলৈ উঠিছে, জাম্প কৰিছে, আকৌ মই এইটো জ্বলাব গৈছে। আপোনালোকে চাব কি ধৰণে ডিগবৈ চাওক। এয়া ৰাইজসকলে যদি আপোনালোকে ভাবিছে এইটো কিবা ধেমালি বুলি, আপোনালোকে ধেমালি নহয়, এইটো সঁচা কথা। এই ডিগবৈ ইটাভাটাত এইটো এনে ধৰণৰ চাউল আজি পোৱা গৈছে, প্লাষ্টিক চাউল, যিটো বলৰ নিচিনা, এইটো ৰাবাৰ বলৰ নিচিনা, এইটো যিমান মাৰে ইমান উৰিব। এতিয়া আপোনালোকক মই এবাৰ মাৰিব দেখাইছোঁ, এইটো চাওক, বলটো উঠি আহে ওপৰলৈ, সাধাৰণ বল নিচিনা, কিন্তু আপোনালোকে এবাৰ মই এইটো সম্পূৰ্ণ ফুটাই পিনি দেখাইছোঁ। দৰ্শকসকলক আমি দেখাব বিচাৰিছোঁ, এইটো যদি আপুনি চাব বিচাৰে, এইটো হ'ল চাউল। আৰু এনেধৰণৰ চাউল খাই পিনি জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি কি ধৰণৰ আতংক আহি পৰে, আৰু ভাবি চাব লাগে। ক'ৰ পৰা আহিছে প্লাষ্টিকৰ চাউল, কেনেধৰণে আহিছে। সমগ্ৰ দেশতে প্লাষ্টিকৰ চাউলৰ আতংক চলি থকা সময়তে ডিগবৈতো ইয়াৰ ব্যাপক প্ৰচাৰ আজি দেখিবলৈ পোৱা গ'ল, আৰু আমি এইটো প্ৰমাণিত কৰি দেখুৱালোঁ। গতিকে বন্ধুসকল, যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।